এতিয়া আমাৰ ঘৰত যাই আছে বেবী, এইটো দেউতাই লৈ আছে আৰু এইফালে এটা ডাঙৰ বেবী ডাঙৰ বেবী হাই কৈ দিয়া, হেল্ল'। এতিয়া আমি যাই আছো ইফালে গাড়ী আৰু এনেকৈ আমি মাহীহঁতৰ ঘৰৰ পৰা আমাৰ ঘৰলৈ গৈ আছোঁ আৰু ইফালে বাবু মাহী মই সকলো জেঠা জেঠি মা দেউতা সকলোবোৰ আছে আৰু আপোনালোকক এনেকৈ আমি ভিউটো অকণমান দেখাই দিছোঁ। তাৰপিছত আমি ঘৰত আহি এইবোৰ যোগাৰ কৰিলোঁ, মাছ মাংস কণী চব্জি দালি সকলোবোৰ ৰেডি কৰিলোঁ। তাৰপাছত এইফালে মাংস ভাজি থকা অকণমান দেখাই দিলোঁ আৰু সকলোবোৰ দেখাই দিছোঁ আপোনালোকক। যিহেতু জেঠা জেঠি মাহী মহাহঁতে ঘৰলৈ যাব সোনকালে, সেয়েহে আমি সোনকালে যোগাৰবোৰ কৰিলোঁ আৰু তাৰে পাছত এইফালে আপোনালোকক দেখাই দিছোঁ সকলোবোৰ। আৰু তাৰে পাছত এইফালে আমাৰ সকলোবোৰ বনোৱা হৈ গ'ল, ভালকৈ দেখুওৱা নহ'ল বাৰু, হ'লেও তেনেকৈ দেখাই দিছোঁ। আৰু আজিলৈ এইখিনিয়ে আছিলে। আপোনালোকে যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। আৰু আজিলৈ বাই।